बे मोनथायखौ होदों जे जेराव जेराव बर'फोर दङ बर' गामिफोर दङ बहायनो जोङो सोलोंथाइनि बिजों महरै जोङो सोलोंनो मोनगोन बिटिएडि एरियानि बादैबो जेरै BKWC गलाघाट बा कार्बि आंलं गवालपारा बेफोरावबो गोबां बर'फोर दङ हरैहाय सानजाहा दङ सानजारि नोगोर बिथिङै दा जोंनि बिटिएडि एरियायावल' जुदि बर' भाषाखौ माने इंलिसजों लोगोसे बाहायनाय जायोब्ला बिथांमोनहा माने बर' भाषाखौ 8 शेड्यूलाव मोननानै बाहायनांगौ बेनिफ्राय जोङो बे मोनथायखौ मोननाय नङा जोंनो बे मोनथायखौ खर्ग खालामनानै होबाय बे अर्डार मथे आसाम सरकारा बिनि थाखाय जोङो आसाम सरकारखौ खावलायो जाहाथे माने सरकारि जे राव हिसाबै लोगो राव हिसाबै सरकारनि जेसेबांनाखि अर्डारफोर दङ अफिसियेल अर्डारफोरनि जेनाखि पेपार्स बिलाइफोर बहाय जाहाथे माने आसाम नाङैनो जाहाथे असमियाजों लोगोसे इंलिसजों लोगोसे बर'खौबो माने बहाय गनायथि होफायो जों बिनि थाखाय दाबि खालामो आरो बेखौ जुदि बे अर्डारखौ जुदि एसे सोलायनानै जुदि जोंनि गनायथावथाव जायाब्ला जोङो उफाय गैया बर' थुनलाइ आफादा जोङो बिथांमोननि जे पास खालामनाय बे अर्डार बिनि सायाव जोङो एसे गोख्रों हेंथा होनो गोनां जागोन मिजिं थिदों सरकारा बे अर्डारनि सायाव एसे नायफिनगोन आरो जोंनि जे दाबि बेखौ गनायनानै लागोन दिनैनि बे 18 मे बर' बिजों सान फालिनाय बेजों लोगोसेयैनो बे बाथ्राखौ जोङो सरकारनि खोमायाव सुनो जोङो मोननानै जोबोद गोजोननाय मोनदों আজি জাতিৰ এটা লেখত ল'বলগীয়া দিন এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব আজিৰ দিনতে 1963 চনত বৰ ভাষাটো অসমত মাধ্যম হিচাপে স্কুলত পঢ়িবলৈ আসাম চৰকাৰে আমাক মানে সুবিধাটো দিছে ইয়াৰ বাবে অসম চৰকাৰত আমি সকলো বৰ জাতিয়ে ধন্যবাদ দিয়ে বা হলাক লয় আৰু এই ভাষাটো আমি মাধ্যম হিচাপে স্কুলত পঢ়িব পোৱাৰ পিছৰ পৰাই বহু উন্নতি হৈছে নিজৰ ভাষা দি শিক্ষা গ্ৰহণ কৰিব পাই আমাৰ যুৱচামে বা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বহু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল এতিয়াও আমি বহুত আগবাঢ়ি আছো সকলোৱে জানে যে আমাৰ বড়ো ভাষাটো ভাৰত সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে আৰু লগতে অসম চৰকাৰৰ এটা সহযোগী ভাষা হিচাপে স্বীকৃতি পাইছে ইয়াৰ বাবে চৰকাৰৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিলো কিন্তু ইমান মানে ওপৰলৈকে যোৱাৰ সত্ত্বেও চৰকাৰে বা ভাৰত গভৰ্ণমেণ্টে আমাক স্বীকৃতি দিয়াৰ পিছতো আমাৰ অসম চৰকাৰে আমাৰ বড়ো ভাষাৰ ওপৰত বা বড়ো জাতিৰ ওপৰত এটা মানে মাহি আয়ৰ নিচিনা চকু দিয়াটো আমি সময়ে সময়ে পাওঁ যেনিবা 2 বছৰৰ আগত ক্লাছ 6ৰ যেনেকৈ ইংলিছ আৰু সায়েন্স এটো ইংলিছ ভাষাৰে মানে পাঠদান দিবলৈ কিতাপ উলিয়াব বিচাৰিছিল ইয়াত আমি ছাত্ৰ সভাৰ হৈ
মানে আলোচনা বিলোচনাৰ মাজতে এইটো বন্ধ কৰিবলৈ বিচাৰিছিল নাছিল সেইকাৰণে আমি ইয়াৰ এগেইনষ্টত চিঞৰ দিব লগা হৈছিল আৰু বহু মানে তেওঁলোকৰ লগত তৰ্ক বিতৰ্কৰ মাজেৰে এটা পৰ্যায়ত উন্নত হ'ব পাৰিছিল যে এই সাবজেক্টটো যাতে দ্বিভাষিক হিচাপে মানে কিতাপটো ছপোৱা হয় ইংলিছ আৰু মেথছ আৰু সায়েন্সত যাতে ইংলিছৰ লগতে বড়ো ভাষা বা ইংলিছৰ লগতে অসমীয়া ভাষা ইয়াৰ অন্তৰ্ভুক্ত কৰা হয় এইটো আলোচনাৰ মাধ্যমে এইটো গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ বাদেও আমি যেটো নাকি সরকারি ভাষাটো নিয়োগৰ ক্ষেত্ৰত অসমীয়া ভাষা হিচাপে প্ৰবন্ধন কৰাটো আমি দেখিবলৈ পাইছো ইন্টাৰভিউ বিলাকত মানে অসমীয়া ভাষাৰে বড়ো মাধ্যম ছাত্ৰবিলাকেও এনসাৰটো দিব লগা হৈছিল আৰু লিখিব লগা হৈছিল আৰু ন্যায়িক যেটো নাকি পৰীক্ষা ইয়াতো অসমীয়া ভাষাটো বাধ্যতামূলক হিচাপে এটা সাবজেক্ট হিচাপে ল'ব লগা হৈছিল বহু অসুবিধা হয় ইয়াতে আমাৰ বড়ো ছাত্ৰবিলাকে ইয়াৰ বাবেও আমাৰ সাহিত্য সভাই মানে সরকারের লগত আলোচনা বিলোচনা কৰিব লগা হৈছিল এতিয়া আমাৰ সাহিত্য সভাৰ যেটো নাকি চিন্তা এই যে অলপ আগতে 14 এপ্ৰিলত এটা নিৰ্দেশনা জাৰি কৰিছে সরকারি ভাষা হিসাবে যেটো নাকি ইংলিশ আৰু অসমীয়া এইটো অসমত ব্যৱহাৰ কৰা হ'ব বিটিডিত মানে ইংলিছৰ লগতে অসমীয়া আৰু বড়ো প্ৰৱৰ্তন কৰা হ'ব এইটো আমি উঠাই ল'বলৈ আমি সরকারক দাবী জনাই আৰু এইটো যদি কামাখাই সরকারে যেনেকে অর্ডার দিছে তেনেকে যদি এইটো পালন করে তেতিয়াহ'লে আমাৰ যেটো নাকি আউটসাইড বিটিডি আমাৰ বড়ো ভাইসকলে বহুত অসুবিধাত পৰিব আৰু যেহেতু বড়ো ভাষাটো এটা সহযোগী সরকারি ভাষা এই মর্মে গোটেই অসমতে অসমীয়াৰ লগতে বা ইংলিছৰ লগতে বড়ো ভাষাটো প্ৰৱৰ্তন কৰিব লাগে এইটো আমি সরকাৰৰ ওচৰত দাবী জনাই এইখিনি মই আজিৰ দিনত সংগঠি ৰাখি এইটো কলো ধন্যবাদ।